মাই ডিয়াৰ পেৰেণ্টছ, আমি আমাৰ সমাজত আমাৰ ওচৰ পাজৰে থকা ল'ৰা ছোৱালীবোৰক অৰ্থাৎ ষ্টুডেণ্টবোৰক যদি 100ৰ ভিতৰত 80 বা 90% পাই কিনি এক্সামত পাছ কৰিলে সেইজন ল'ৰা বহুত ছাকচেছফুল ল'ৰা, বহুত ভাল ল'ৰা বুলি ভাবোঁ। কিন্তু লাইফৰ ষ্ট্ৰাগলত আপুনি পিছলৈকে ঘূৰি চালে আপুনি এটা কথা পাহৰি নাযাব যে কিছুমান বস্তু এনেকুৱা যে যিজন ল'ৰাক আমি এটা টাইমত বেকাৰ বুলি ভাবিছিলোঁ সেই ল'ৰাজন বৰ্তমান কিবা এটা কাম কৰি আছে। কিন্তু যিজন ল'ৰা বহুত ছাকচেছফুল বুলি ভাবিছিলোঁ আমি এটা টাইমত, এজন ল'ৰা বৰ্তমান বেকাৰ। আমাৰ নিজৰ লাইফৰো এক্সাম্পল দিব পৰা যে পেৰেণ্টছ আমিও এটা টাইমত অলপ ভাল মোটামুটি চলিব পৰা এটা ষ্টুডেণ্ট আছিলে এটা টাইমত, কিন্তু বৰ্তমান আমিও বেকাৰ। কাৰণ লাইফৰ ষ্ট্ৰাগল আৰু এই স্কুলৰ ষ্ট্ৰাগলটো বহুত ডিফাৰেঞ্চ পেৰেণ্টছ, মই আগতে কৈ দিছোঁ। কাৰণ পেৰেণ্ট আপুনি এটা কথা অনুমান কৰিব যে আমাৰ সমাজত এনেকুৱা বহুত ডাঙৰ উদাহৰণ আছে আপুনি দি কিনি খতম কৰিব নোৱাৰে। কিন্তু মই এনেকুৱা এটা বহুত ছাকচেছফুল এটা উদাহৰণ দিব বিচাৰিছোঁ। সেই ক্ষেত্ৰত পেৰেণ্টছ, আমি আইনষ্টাইনৰ কথাটো নিশ্চয় জানো। এখেতৰ যদি জীৱনী কথা বা এখেতৰ যদি জীৱনৰ বিষয়ে পঢ়িলে আপুনি এটা কথা অনুমান কৰিব যে আইনষ্টাইনে জীৱনত 30+ পাই কিনি এক্সামত কেতিয়াও পাছ কৰাই নাই। অৰ্থাৎ এখেতে জিন্দগীত কেতিয়াও এক্সাম পাছ কৰাই নাই। কিন্তু সেইজন মানুহ বৰ্তমান নহয়, এইজন মানুহ বিশ্ববিখ্যাত এটা চাইণ্টিষ্ট, হয় না পেৰেণ্টছ? এখেতৰ এটা কাহিনী যদি ক'ব খোজোঁ তেতিয়াহ'লে এটা কথা মন কৰিব যে এখেতক এদিন স্কুলৰ পৰা ওলাইও দিছিলে। তুমি এইখন স্কুলত পঢ়িবৰ লায়ক নহয় বুলি লেটাৰ লিখি কিনি এখেতৰ মায়ালৈকে পঠাই কিনি এখেতক এই স্কুলৰ পৰা ওলাইও দিছিলে। কিন্তু এই লেটাৰখন নিজেই আইনষ্টাইনে পঢ়া নাছিলে বা পঢ়িব নাজানিছিলে কিজানি, এইটো বিষয়ে ভালকৈ লিখা নাই, কিন্তু মোৰ হিচাপত পঢ়িব নাজানে, সেইকাৰণে পঢ়া নাই বুলি মই অনুভৱ কৰিছোঁ। এখেতে এই লেটাৰখন লৈ যাই কিনি ঘৰত মায়েকৰ হাতত তুলি দিছিলে। এই লেটাৰখন মায়েকে পঢ়াৰ লগে লগে তাৰ আইনষ্টাইনক কৈছিল যে বাবু, তুমি যিখন স্কুলত বৰ্তমান পঢ়ি আছা এইখন স্কুল তোমাক পঢ়াবৰ কাৰণে লায়ক নহয়। কাৰণ তুমি বহুত বেলেগতকৈ বেলেগ এটা ইউনিক এজন ল'ৰা। তোমাক পঢ়াবৰ কাৰণে কিবা এটা বেলেগ এটা এক্সট্ৰা জ্ঞানৰ দৰকাৰ, বেলেগ এটা শিক্ষাৰ মানদণ্ডৰ এটা বেলেগ এটা উচ্চ কোৱালিটিৰ শিক্ষাৰ জৰুৰত বুলি এই লেটাৰখনত লিখা আছে বুলি আইনষ্টাইনক এখেতৰ মায়ে বুজাইছিলে। কিন্তু সেই কথাকে মায়েকৰ যিটো বচন, মায়েকে যিটো কথা সঁচা বুলি ভাবি কিনে আইনষ্টাইনে নিজৰ ওপৰত কাম কৰিব আৰম্ভ কৰি দিলে। অৰ্থাৎ এখেতৰ যিটো পঢ়িব মন আছিলে, যিটো প্লাছ পইণ্ট আছিলে মনত, সেই কাম কৰি কিনি এখেতৰ এনাৰ্জি অট'মেটিকলি ডেভেলপ কৰিব চেষ্টা কৰিলে। পেৰেণ্টছ, আমিও এনেকুৱা যদি আমাৰ ল'ৰা ছোৱালীবোৰক নেগেটিভ কথাটো নিশিকায়, পজিটিভ মাইণ্ডৰ যিটো কথা, সেই কথাখিনি আমি আমাৰ ল'ৰা ছোৱালীক যদি শিকাওঁ তেতিয়াহ'লে নিশ্চয় অলপ হ'লেও আগবাঢ়িবৰ কাৰণে সক্ষম হ'ব বুলি মই ভাবোঁ। আমি কি জানা, নেগেটিভটোৱে যদি ল'ৰাজন বেয়া কাম কৰে লগে লগে গালি দি দিওঁ, লগে লগে এক্সাম বেয়া কৰিলে বহুত বেয়াকৈ কওঁ, তোমাৰ কাৰণে আমি ইমান টকা খৰচা কৰি আছোঁ, তুমি কি কৰি আছা, পঢ়িব মন নাই যদি গৰু ৰাখ, কিবা এনেকৈ সদায় গালি দি থাকোঁ, তাৰ পজিটিভ মাইণ্ডলৈকে ডিপ্ৰেশ্যন লাইফলৈকে গুচি যায় বুলি মই অনুভৱ কৰোঁ। সেইকাৰণে আমি যদি মাই বাবা হিচাপে যদি আমাৰ দায়িত্ব পালন কৰোঁ তেতিয়াহ'লে পজিটিভ হিচাপত পালন কৰোঁ। কাৰণ পজিটিভটো এনেকুৱা এটা বস্তু, যিটো কাম কৰিব মন নাযায় সেই কামকো কৰিবৰ কাৰণে বাধ্য কৰোৱাৰ নিচিনা অনুভৱ হয় পেৰেণ্ট। আপুনি চাওক, সকলো মানুহৰে বেলেগ বেলেগ এটা জন্মগত জ্ঞান, জন্মগত গুণ, জন্মগত কিবা এটা টেলেণ্ট থাকে মানুহৰ। এই যদি টেলেণ্টক ভিতৰত যদি লুকাই থকা টেলেণ্টক যদি আমি বাহিৰলৈকে ওলাই আনি দিব পাৰোঁ, সেইজন ল'ৰা এদিন নহয় এদিন যাই কিনে ছাকচেছফুল হ'বই হ'ব। হয় নহয় পেৰেণ্টছ? চাওক, এই কথাখিনিৰ পৰা যদি আমি কিবা এটা শিকিব পাৰোঁ তেতিয়াহ'লে পেৰেণ্টছ, আমি সদায় পজিটিভ মাইণ্ড হৈ কিনি কাম কৰিব লাগে আমাৰ ল'ৰা ছোৱালীবোৰক। কাৰণ আমাৰ জীৱনটো আৰু এক্সামৰ কাহিনীটো বহুত ডিফাৰেঞ্চ আছে। আমাৰ যদি এক্সামত মোৰ লগত বহা যিজন ছাত্ৰ বা ষ্টুডেণ্ট, এই ষ্টুডেণ্টৰ আৰু মোৰ কুৱেশ্যন পেপাৰ একে, এখেতৰ পৰাও যদি মই এক্সামত নকল কৰা যায় তেতিয়াহ'লেও মই পাছ কৰিব পাৰোঁ। কিন্তু আমি আমাৰ জীৱনৰ ষ্ট্ৰাগল আৰু বেলেগৰ ষ্ট্ৰাগলৰ লগত তুলনা কৰিলে আমাৰ বহুত ডিফাৰেঞ্চ হয়। মোৰ বেলেগ হ'ব, আপোনাৰ বেলেগ হ'ব, সেইজনৰ এজনৰ বেলেগ হ'ব। ঠিক তেনেকুৱা আমাৰ লাইফত বেলেগ বেলেগ এটা কুৱেশ্যন পেপাৰ আহে পেৰেণ্টছ। সেইকাৰণে আমি আমাৰ ল'ৰা ছোৱালী যদি পঢ়াত যদি ভাল নহয়, বৰ্তমান 30+ পাই কিনি পাছ কৰে, তেতিয়াহ'লে একো টেনশ্যন নল'ব। এখেতৰ ক'ৰবাত নহয় ক'ৰবাত এখেতৰ ধ্যান আছে। যিটো কামত এখেতৰ ধ্যান আছে, যদি সেই কামটো যদি আমি বাহিৰলৈকে ওলাই আনি দিব পাৰোঁ তেতিয়াহ'লে
নিশ্চয় ছাকচেছফুল হ'ব। কাৰণ আমিও যদি আমাৰ মায়ে বাবাক আমাকো যদি এনেকুৱা যদি ভাবা হয় নিশ্চয় কিবা এটা নহয় কিবা এটা কৰিলোঁ হয় বৰ্তমান। কিন্তু কিজানি আমাৰ মায়ে বাবাও ইমান জ্ঞান নাছিল, একেলোকেও নকৰিল। কিন্তু একেলোকেও নকৰা কামটো আমি যদি আৰম্ভ কৰিম তেতিয়াহ'লে নিশ্চয় আমাৰ সমাজখন আগবাঢ়িব বুলি মই ভাবোঁ। হয় নহয় পেৰেণ্টছ?